তুমি ওৰফে সপোন। কবি জোৰমণি দাস। আবৃত্তি প্ৰতিশ্ৰুতি ডেকা। তুমি জানানে, তুমি এই শব্দটো মোৰ বাবে কি? তুমি বোলা এই শব্দটো মোৰ জীৱন মহাকাব্যৰ আমি। মই মম আৰু তুমি চিৰস্থায়ী মমডালৰ শুক্লা জৰী। মই যদি অমাৱস্যাৰ আঁউসী, তুমি মোক পোহৰাই তোলা জোনাকী পৰুৱাজনী। মই চন্দ্ৰমা, তুমি বেলি। তোমাৰ ৰশ্মিৰ বাবেইতো মোৰ কেঁচা ওঠত জিলিকে কুমলীয়া হাঁহি। আনৰ বাবে তুমি মেঘালী, নতুবা মাজনী। কিন্তু মোৰ হৃৎপিণ্ডত স্পন্দিত হৈ উঠে সপোনৰ পৰী বুলি, সপোনৰ লিগিৰি বুলি। হয়তো সেইবাবেই চাগে তোমাৰ নম্বৰটি ভ্ৰাম্যভাষত সাঁচি ৰাখিছোঁ সপোন বুলি। কেৱল ভ্ৰাম্যভাষতে নহয়, মোৰ কলিজাটো মুদ্ৰিত হৈ আছে সপোন বুলি। সপোন বুলিলেই মোৰ কেঁচা কলিজাত অংকুৰিত হ'ব ধৰে মৰমৰ এক নতুন গোলাপৰ বাঁহী। সপোন, তুমি জানানে, তুমি এই শব্দটোৰ মোৰ জীৱনত মহত্ব কি? তুমি মানে তোমাৰ প্ৰতি থকা মোৰ সুপ্ত ভালপোৱাৰ জ্বালামুখী নতুবা অগ্নিয়গিৰি। তুমি মানে মোৰ জীৱনত অক্সিজেনৰ পৰিমাণ কমি গ'লে লগোৱা অক্সিজেন মাস্কখনি। তুমি মানেই মোৰ জীৱন সলিতাৰ ফিৰিঙতি। আৰু তুমি মানেই মোৰ স্তব্ধ জীৱনৰ বিৰামহীন জ্যোতি। তুমি মানেই মই অদৃশ্য চিয়াহীৰে লিখা মোৰ সপোনৰ জীৱন নামৰ পূৰ্ণতাহীন উপন্যাসখনি। ধন্যবাদ।